নমস্কাৰ জুবিনদাৰ ঘটনাটোৰ পাছতে আমাৰ মাজত আৰু এটা অতিকৈ দুখ লগা খবৰ আহি পৰিছে আপোনালোকে হয়তো নিউজটো পালেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে আপোনালোকে এইকেইদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যবোৰ শুনিছেনে তেওঁ ইজনৰ বদনাম গাইছে সিজনৰ বদনাম গাইছে ইটো দাবী কৰিছে সিটো দাবী কৰিছে এনে লাগিছে তেখেতৰ বেমাৰটো খুব বেছিয়ে বেয়াৰ ফালে ঢাল খাইছে তেওঁ কিছু পৰিমাণে স্মৃতি শক্তিও হেৰুৱাই পেলোৱা বুলি জানিবলৈ পোৱা গৈছে সেয়েহে তেওঁ অখিল গগৈ ডাঙৰীয়া সমালোচনা কৰি প্ৰশ্ন কৰিছে যে জুবিন গাৰ্গ জীয়াই থাকোঁতে অখিল গগৈ কোনদিনা জুবিন গাৰ্গৰ গান ভাল পাওঁ বুলি কৈ পালে কোনদিনা জুবিন গাৰ্গক ব্যক্তিগতভাৱে শুশ্ৰূষা কৰি পালে ইত্যাদি কিন্তু ইয়াৰ প্ৰত্যুত্তৰত অখিল গগৈ ডাঙৰীয়াও তেখেতে জুবিন গাৰ্গৰ লগত তোলা কিছুমান ভিডিঅ' ফটো ইত্যাদি শ্বেয়াৰ কৰি শৰ্মা ডাঙৰীয়াৰ মুখ বন্ধ কৰিলে এতিয়া এটা কথা মন কৰিব তেখেতে হয়তো পাহৰিছে তেখেতে যিখন মুখেৰে এই কথাবোৰ কৈ আছে যেন তেওঁ জুবিন গাৰ্গৰ একেবাৰে ডাইহাৰ্ট ফেন আছিল সেই মুখখনেৰে এদিন জুবিন গাৰ্গ জীয়াই থাকোঁতে তেখেতে সমালোচনা কৰি জুবিন গাৰ্গৰ বিষয়ে এনেকৈ কৈছে চাওকচোন এবাৰ ভিডিঅ'টো মোৰ কোনো ধৰ্ম নাই মোৰ ধৰ্ম নাই হেয়া কি আন্দোলন মোৰ কোনো ভগৱান নাই কোনোবাই ক'ব মোৰ ভগৱান নাই হেয়া কি আন্দোলন আপোনালোকেও হয়তো প্ৰত্যক্ষ কৰিছেই কিছুদিনৰ পৰা তেখেতৰ অলপ দুষ্ট স্বভাৱ এটাই গঢ় লৈ উঠিছে তেওঁ নিজে ভাল হৈ আনক বেয়া কৰিবলৈ বিচাৰে এই ভিডিঅ' দুটা তাৰে প্ৰমাণ এগৰাকী শিল্পীয়ে মই দেখিছোঁ প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো এটা আমিতো ভগৱান মানো আপোনালোককোতো 1 জানুৱাৰীত মই দেখিলোঁ টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত এজনে কৈছে আমি ভগৱান নামানো কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে কি ক'লে যে বেলেগ ৰাজ্যত এনেকে শিল্পী মৰিলে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন তাৰমানে তেওঁ কি কৈছিল যে অসমৰ দোকান পোহাৰ জ্বলাই দিব লাগে তাৰমানে দোকানীবিলাকক তেওঁ বেয়া পায় আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ঢাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে নহ'লে কাৰোবাৰ সন্মান থকা মানুহ এই কাম কৰে নেকি আমুকে তেনেকৈ কৈছে তেওঁৰ সাহস চাওকচোন অসমৰ ৰাইজক তেনেকৈ কৈছে তামুকে তেনেকৈ কৈছে মানে তেওঁ বুজাব বিচাৰিছে অসমৰ মানুহৰ কি দম নাই তেওঁৰ কথাবিলাক শুনিলে শুনি থাকিবৰ মন যায় এনে লাগে তেওঁৱেই অসমৰ একমাত্ৰ ব্যক্তি যিজনে অসমখনক লৈ ভাল চিন্তা কৰে বাকী সকলো যেন ভ্ৰষ্টাচাৰী আৰু তেওঁৰ কথা কোৱাৰ কৌশলটো কিন্তু শলাগ ল'বলগীয়া তেওঁ যদি কেতিয়াবা কয় সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে অকৰা অজলা মানুহে বিশ্বাস কৰি ল'ব কথাবোৰ ইমান ধুনীয়াকৈ সজাই পৰা ক'ব পাৰে আৰু ভইচ মডুলেশ্যনটো কিমান ধুনীয়াকৈ কণ্ট্ৰল কৰিব পাৰে সেয়া কিন্তু মানিব লাগিব তেখেতৰ আৰু এটা ডাঙৰ বেমাৰ হ'ল আজিকালি মন গ'লে তেওঁ ফেচবুক খুলি লাইভ আহি যায় আৰু জাষ্টিফিকেশ্যন দিবলৈ আৰম্ভ কৰি দিয়ে তেওঁৰ পত্নীৰ নাম শ্যামকানু মহন্তৰ লগত হাঙুৰ খোৱাত কাৰ পত্নী প্ৰেয়সী শ্যামকানু মহন্তৰ লগত পাৰ্টি কৰে সকলো লিক কৰি দিম বুলি লুৰিণজ্যোতি গগৈক ভয় খুৱাই আছে ৰাইজে কি দেখি আছে সেইটোহে লুৰিণজ্যোতি গগৈয়ে ক'বলৈ বিচাৰিছিল সকলোৱে জানে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ৰিণিকী ভূঞা জড়িত আছে বুলি আনকি ৰিণিকী ভূঞাৰ নিউজ চেনেলেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি প্ৰমোশ্যনৰ কাম সেয়া কৰিছিল হয়তো তেওঁৰ ৱাইফৰ নাম হাঙুৰ খোৱাত অলপ ভয় খাই আছে সেইবাবে ইজনক এটেক কৰিছে সিজনক এটেক কৰিছে তেওঁ ভাল বক্তৃতা কথা কোৱাৰ ভাল কৌশল এটা থাকিলেও তেওঁৰ কিন্তু স্মৃতি শক্তিৰ অলপ বেমাৰ আছে সেইকাৰণে তেওঁ কেতিয়াবা সপোনত দেখা কথাবোৰ বাস্তৱত হোৱা বুলি ভাবি প্ৰেছত গাই দিয়ে সেয়া অসমৰ প্ৰতিজন ব্যক্তিয়ে ভালকৈ জানে মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ মই এনেকে ভৰি চুই থকা নাছিলোঁ নহয় মই কংগ্ৰেছত দমত আছিলোঁ যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ কেতিয়াবা তলত থকা দেখিছিল নেকি মোক জুবিনদাৰ মৃত্যুৰ পাছে পাছে তেখেতে কিবা কাৰণত এটা মন্তব্য কৰি কৈছিল যে জুবিনৰ ইমান অনুৰাগী একেৰাতিয়ে ক'ৰ পৰা ওলাল তেওঁৰ মন্তব্যটোলৈ চাই এটা কথা বুজিব পৰা গ'ল যে তেখেতৰ স্মৃতিশক্তিৰ লগতে থিংকিং এবিলিটিও নাইকিয়া হ'ল আজিকালিৰ দিনত ৰাস্তাত মানুহ এজন এক্সিডেণ্ট হৈ পৰি থাকিলেও সহায় কৰিবলৈ মানুহজন ওলায় তেনে ক্ষেত্ৰত জুবিনদাৰ মৃত্যুৰ খবৰ পাই কোনো স্বাৰ্থ নোহোৱাকৈ কিমান দূৰ দূৰণিৰ পৰা মানুহে জুবিনদাক শেষবাৰলৈ এবাৰ চাবৰ বাবে গুৱাহাটীত ভিৰ কৰিছিল সেয়া সকলোৱে দেখিছে তেওঁলোক কি এক ৰাতিত হোৱা অনুৰাগী নেকি তেওঁলোক জুবিন গাৰ্গে উজাগৰি কটোৱা প্ৰতিটো ৰাতিৰ ফলত হোৱা অনুৰাগী 40,000 গান গোৱাৰ পাছত হোৱা অনুৰাগী জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যা কিমান সেয়া প্ৰতিজন অসমীয়াই জানে কিন্তু তেওঁ অসমৰ মুখ্যমন্ত্ৰীজন হৈ নাজানে আৰু জুবিন গাৰ্গৰ অনুৰাগীক লৈ প্ৰশ্ন কৰে তেওঁ এইকেইদিন একেবাৰে সৰু ল'ৰা ছোৱালীৰ দৰে হৈ গৈছে সৰু ল'ৰা ছোৱালীবোৰক জোকালে যে যি টি কৰি দিয়ে তেওঁ ঠিক তেনেকুৱাই কৰি আছে অৱশ্যে তেওঁৰ বয়স হৈ অহাৰ লগে লগে অলপ শ্বৰ্ট টেম্পাৰ হৈ আহিছে সেয়ে তেওঁ ৰাইজৰ গুৰুত্বপূৰ্ণ সমস্যাবোৰ সমাধান কৰা হ'লনি যাকে তাকে খুচি আছে
বস্তু বাহানিৰ দামে আকাশ চুইছেগৈ শিক্ষা স্বাস্থ্যখণ্ডৰ অৱস্থা দিনক দিনে বেয়ালৈ ঢাল খাইছে নিবনুৱাৰ সংখ্যা গণিব নোৱাৰা হৈছেগৈ তেওঁ কিন্তু সেইবোৰৰ ওপৰত নজৰ দিয়াৰ সলনি মুখ চুপতি মাৰি আছে যি কি নহওক তেখেতৰ বৰ্তমানৰ বিফলতালৈ চাই তেখেতৰ অতীতৰ সমালোচনা কৰাটো ভুল হ'ব কাৰণ তেখেতে ইতিমধ্যে অসমৰ জনতাৰ বাবে বহুতো ভাল ভাল কাম কৰি গৈছে শ বিঘাৰ বাগান কিনি দিলে অসমৰ বাবে 17-18টা কোম্পানী কিনি দিলে কেইবাটাও লিডিং নিউজ চেনেল কিনি দিলে কোটি কোটি টকীয়া ফ্লেট কিনি দিলে এই সকলোবোৰ অসমৰ ৰাইজৰ বাবে এতিয়া তেখেতৰ বয়সো হৈছে গতিকে কৃতজ্ঞতাৰ চিন স্বৰূপে আমি সমূহ অসমবাসীয়ে তেখেতক অলপ জিৰাবলৈ দিব লাগে ৰাজনীতি এৰি তেখেতে ঘৰতে অলপ আৰাম লওক অৱশ্যে যোৱাবাৰ ইলেকশ্যনৰ আগে আগে তেওঁ নিজেও এই কথাটো মেনশ্যন কৰিছিল যে তেওঁ ৰাজনীতিৰ পৰা আঁতৰি অলপ জিৰণি ল'ব আৰু আমাৰ মৰমৰ জুবিন দায়ো তেখেতক ৰাজনীতিৰ পৰা জিৰণি ল'বলৈ বিৰতি ল'বলৈ পৰামৰ্শ দি গৈছিল কিন্তু আমি অসমৰ ৰাইজে তেখেতক টানি আজৰি মুখ্যমন্ত্ৰীটো বনাই থৈছোঁ এতিয়া সময় আহি পৰিছে তেখেতক অলপ সকাহ দিয়াৰ কাৰণ লাচিত বৰফুকনে নিজৰ মোমায়েকক যিমান ভাল পাইছিল আমিও আমাৰ মোমাই মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সিমানেই ভাল পাওঁ তাতকৈ বেছিহে ভাল পাওঁ গতিকে ভাগিন হিচাপে আমিও বিচাৰোঁ যে তেখেতে নিজৰ স্বাস্থ্যৰ অলপ যত্ন লওক এটা সুন্দৰ তথা দীৰ্ঘ আয়ুৰ গৰাকী হওক নহয় জানো